वेलकम बैक टू माय यूट्यूब चैनल मोर चैनल नतुन एटा भिडिओले पुनरबार आपलोक सकलोके स्वागतम जनाइছো आरो আজি মই ब्लगটো एटा পৰা আৰম্ভ কৰি দিছো এতিয়া সময় 7 মান বাজিছে মই এতিয়া বনাবলৈ লৈছো ক্ষীৰ ইমান মন গৈছে ক্ষীৰ এখন খাবলৈ তাকে বলো মাইক কলো মা ক্ষীৰখন খাও বস্তুকিটা আনি দিয়াচোন তাছত মায়ে গৈ পেলাই চাইলি পা লৈ আহিছেগে আৰু হে বনাবলৈ লৈছো এতিয়া মই এইটো ভাতৰ যোগাৰ কৰিম নে ভাত খাবিনে নে কি খাবি বলো নাই ভাত লাগিলে দেৰিকে খাম আজি কিন্তু ক্ষীৰ আজি খাইহে এৰিম বলো সেইকাৰণে বলো বনাও এতিয়া মই প্ৰথমতে সসপেন এখনত গাখীৰখিনি দি দিছো আৰু লগতে ইলাচি দুটামান দি দিছো আৰু চেনি দি দিছো লগত এতিয়া মই ইয়াত জহা চাউল আনিছো জহা চাউল দি বনাম বুলি ভাবিছো আৰু উতল লাহে লাহে আহিছে এতিয়া মই ইয়াতে চাউলখিনি দি দিম বনাই থাকো আপোনালোকৰ লগত কথা পাতি থাকো এতিয়া মই গাখীৰখিনি উতল আহিয়ে গৈছে এতিয়া মই ইয়াতে চাউল দি দিম জহা চাউলখিনি দি দিছো ইয়াত জহা চাউল মই ইয়াতে এপোৱামান লৈছো আৰু গাখীৰ ইয়াত 1 লিটাৰমান আছে তেতিয়াহে বোলো সোৱাদটো হ'ব অলপ গাখীৰটো অলপ সৰহ হ'লে ভাল হয় নহয় জানো মই ইমান ক্ষীৰ বনোৱা ইমান এক্সপাৰ্ট নহয় নিজৰ আন্দাজ মতে লৈছো আৰু কি হয় নাজানো যদি ভাল হয় আপোনালোকটো নিশ্চয় ক্ষীৰখিনি বনাবৰ বাবে মই কি ইনগ্ৰেডিয়েন্টছ ব্যৱহাৰ কৰিছো আপোনালোকক কৈ দিছো চাউল লৈছো 1 পোৱা আৰু গাখীৰ লৈছো 1.5 লিটাৰ আৰু কাজুৰ 10-15 টামান দিছো তেনেকৈ খিচমিচো দিছো 10-15 টামানে আৰু লগতে ইলাচি ব্যৱহাৰ কৰিছো আৰু লগতে চেনি হিয়াই আৰু বেলেগ বস্তু একো ব্যৱহাৰ কৰা নাই এতিয়া এখিনি পুৰা লৰাই থাকিম পুৰা লৰাব লাগিব কিন্তু দেই নহলে তলত ধৰি গলে দিগদাৰ আছে হয় নহয় ক খিনি এতিয়া ইয়াতে মই কাজু দিম এটো উল্টা কাজু দিম অলপমান কাজুটো সৰুকৈ দিওঁ দুফালকৈ দিছো ডিম খিচমিচ গৰম লাগিছে অলপমান বহি লৈছো ফেনখনৰ তলত গৰমটো ইমানেই পৰিছে গৰমত মানুহ থাকিব নোৱাৰা নহয় গুণ সন্ধিয়াতে খুলে শুই আছে তাই এতিয়া উঠাই দিম আৰু ভাত খাবলৈ আৰু ক্ষীৰ খাবলৈও যাবও লাগিব তাইক নহ'লে আকৌ নোখোৱা নোপোৱাকৈ আকৌ শুই থাকিব ৰাতি আকৌ ভোক লাগিব তাই জগাই দিব লাগিব আৰু গুণগুণে খেলি পেলাই গোটেইখন দেখিছে কি কৰি থৈছে বিছনা অৱস্থাত পুতলাবোৰ পেলাই ধুলাই একেবাৰে অৱস্থা নাইকিয়া কৰি থৈ দিছে আৰু আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আকৌ নকৰাকৈ নাথাকিব লাইক কৰিব শ্বেয়াৰ কৰিব তেতিয়াহে আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব তেতিয়া আহিবলগীয়া নটিফিকেশ্যনসমূহ পাই থাকিব আপোনালোকে ছাবস্ক্ৰাইব কৰি পেলাই আকৌ আনছাবস্ক্ৰাইব কৰি দিয়ে সেইটো বেয়া কথা সেইটো নকৰিব লাগিলে যদি বেয়া পাইছে ভিডিও একেবাৰে নেচোৱাকৈ থাকিব কিন্তু ছাবস্ক্ৰাইব কৰি আৰু আনছাবস্ক্ৰাইব নকৰিব এইটো বহুত বেয়া কথা কাৰণ আপোনালোকৰ কাৰণে আমি অলপ সকাহ পাওঁ বা মৰম চেনেহ কৰিলে আমি উৎসাহ পাওঁ ভিডিঅ' বনাব বাবে আপোনালোকে যদি তেনেকুৱা কৰে আকৌ আমাৰ মনটো সেমেকি যায় নহয় জানো সেইবাবে কৈছোঁ বেয়া নাপাব কোৱাৰ বাবে কিন্তু কথাষাৰ কৈ থৈছোঁ মানে এবাৰ ছাবস্ক্ৰাইব কৰিছে আকৌ আনছাবস্ক্ৰাইব কৰি দিলে মানে বেয়া লাগে মনটো সেইকাৰণে তেনেকৈ কৈছোঁ এতিয়া মোৰ ক্ষীৰ বনি আছে উতল আহি আছে পুৰা সিজিছে আৰু চাউলটো অলপমান গাখীৰখিনি অলপ এডজাষ্ট হ'ব লাগিব সিজাটো সিজিছে চাউলটো এতিয়া মই ইয়াতে প্ৰথমে অলপমান ক্ষীৰ দিলোঁ মই ক'বলৈ পাহৰি গ'লোঁ আপোনালোকক এতিয়া মই ইয়াতে অলপমান ঘি দি দিম ইয়াতে অলপমান মই ঘি দি দিছোঁ বটলটো মুখখন সৰুৰ বাবে চামুচে উলিয়াই দিছোঁ এইখিনি আৰু অলপমান দি দিছোঁ
মই তেজপাত দিয়া নাই, ইলাচি দিছোঁ যে সেইবাবে তেজপাতটো নাই দিয়া। আপোনালোকে তেজপাতটো দিব পাৰে। হৈছেহি আৰু অলপমান 10 মিনিটমান লাগিব আৰু। দেখিছেনে গাখীৰটো সেইবাবে জোখত দিব লাগে। মই এপোৱা চাউলত 1.5 লিটাৰ গাখীৰ দিছিলোঁ। এয়া পুৰা ধুনীয়া জোখত হৈ গৈছেগৈ। কালাৰটো চাওকচোন, ইমান ধুনীয়া লাগিছে। এইখিনি ৰেডি হৈ গৈছে। এতিয়া পৰিৱেশন কৰি আপোনালোকক দেখাম আৰু। যাওঁ দিওঁগৈ চবকে। মা সেই তাতে আছে, লোৱাচোন খোৱা। চবকে দি কৰি আজৰি হৈ গ'লো। এতিয়া ময়ো খাম। কেনেকুৱা হৈছে জনাম আপোনালোকক। ধুনীয়া হৈছে, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। বিৰাটেই ধুনীয়া হৈছে, ইমান ধুনীয়া হ'ব বুলি ভবাই নাছিলোঁ। ক্ষীৰ খাই কৰি বাচন চাচন ধুই ৰেডি হৈ গৈছে আৰু জেঠিয়ে চইচত গৈছে। আৰু মই এতিয়া কলডিল কাটি আছিলোঁ। এয়া কলডিলখিনি মায়ে বনাব। এয়া ভীমকলৰ কলডিল হয়। আপোনালোকৰ কলডিল খোৱা বহুতেই ভাল, আপোনালোকে নিশ্চয় সকলোৱে জানেই। ল' প্ৰেছাৰ থকা মানুহেতো বিৰাটেই ভাল, খাব লাগে ভীমকলৰ কলডিল। আৰু এইখিনি মায়ে বনাব আৰু মাছ আৰু তৰৈ দি বনাব, তৰৈ তৰকাৰী। আৰু যিহেতু মই মাছ নাখাওঁ, কলডিল দি চলাই দিম। তৰৈ আৰু আলুৱে মায়ে মাছৰ তৰকাৰী বনাব। ইফালে আৰু নহৰু কলডিলত দিবৰ বাবে তাক মানে কাটি যোগাৰ কৰি দিছোঁ আৰু মায়ে বনাব আজি সেইবাবে। আৰু গুণগুণো শুই আছে, গুণগুণকো চাগে গাওঁগৈ কি কৰে, উঠেই নে নুঠেই। মই এতিয়া আমাৰ কলিজাজনীৰ ওচৰলৈ আহিছোঁ। তাই সন্ধিয়াতে শুইছে আজি, দিনত নুশুলে। পুৰা শুই আছে আজি, একদম পুৰা শুই আছে। আৰু জগাই চাওঁ খোৱাৰ পৰা উঠেই নে নুঠেই নে, কাৰণ নুঠিলেতো নহ'ব ন, কিবা এটাতো খাব লাগিব ৰাতিটো। গোটেই ৰাতিটোতো তাই ভোক লাগিব। তাকে জগাই চাওঁ কি হয়, উঠে যদি আৰু ভালৰ কথাই। আৰু তাই মানে কি হৈছে, টোপনিটো যদি তাই পূৰ নহয় ন, যদি আধা কেঁচা টোপনিতে সাৰ পাই যায় মানে বিৰাটেই আমনি কৰে। খিৰিকীখন আজি দেখিছে নহয়, পৰ্দা ধুই দিয়া হৈছে আজি। খিৰিকীখন মই খুবটো মাৰাই নাই, মাৰিব লাগিব তাকে। নামাৰিলেও কথা নাই বাৰু, ইফালে আমাৰ ৰুম আছে ন, সিফালে ৰুম থকাৰ বাবে ইমান টেনশ্যন নহয়। কলিজা, অ' কলিজা, কলিজা, অ' দেহা মানুহ, অ' মান খাব লাগিব ন, উঠা, উঠিবানে? আজি আমাৰ ছোৱালী আৰু গুণগুণে দিনত নুশুলে, ৰাতি এতিয়া সন্ধিয়াতে শুই লৈ এতিয়া 9টা বাজিল। এতিয়া তাই সেয়া মাম খাব লাগিব নহয়। মাও উঠা পুৰা পাউডাৰ মাৰি থৈছে যে তাই ডিঙিটোত, পাউডাৰ মাৰি থৈ দিয়া আছে গোটেই ডিঙিটোত। ঘামি যায়, ঘামি তো ঘামচি উঠে বুলি ভয় লাগে নহয়, পুৰা পাউডাৰ মাৰি থৈ। ছোৱালীক জগাইছোঁ কলিজাক। আমাৰ তাই মানে কি হৈছে, আজি দিনত নুশুলে যেন, পুৰা খেলি ধূলি পুৰা আছে আজি দিনটো, মানে বিৰাটেই খেলিছে মানে তাই। সেইকাৰণে মানে তাই ভাগৰো লাগিছে। সন্ধিয়াতে হেৰি কি বুলি কয়, খালে বাৰু অকণমান, হৰলিক্স অকণ খালে, তাৰপৰা আকৌ এনেকৈ কল এটা খালে, মেগী অকণমান খালে, সেয়াই। সেইবাবে তেনেকৈ খাই শুই গ'ল। হ'লেওতো ভাতকেইটা নিচিনা কেতিয়াও হ'ব নোৱাৰে। ভাতকেইটা খালে অলপ মনটোও ভাল লাগে আৰু তাইৰো ৰাতি ভোকটো কম লাগিব, সেইকাৰণে বোলো নাই জগাওঁ। তাই এতিয়া খায়ে পোৱা নাই, এতিয়া কি কৰিম, ভাত পায় নে নাপায় নে তাকে জগাব লাগিব ভালকৈ। মোৰ
ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আজি বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টি। আৰু মোৰ ৰেচিপিটো যদি ভাল লাগিছে, ক্ষীৰৰ ৰেচিপিটো, আপোনালোকে প্লিজ ট্ৰাই কৰিব। ৰেচিপি মানে কি আৰু মই জাষ্ট আপোনালোকক এনেই কৈ দিছোঁ, বেছি ইমান ভালদৰে দেখুওৱা নহ'ল বাৰু। সেইকাৰণে ট্ৰাই কৰি চাব, ভাল লাগিছে, বহুতেই ভাল লাগিছে। চিম্পুলকৈ বনাইছোঁ, বহুত ভাল হৈছে খাবলৈ। আপোনালোকে ট্ৰাই কৰি চাব এবাৰ। আৰু ভিডিঅ'টি যদি ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। তেতিয়াহে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ পাই থাকিব, নহয় জানো? তেতিয়াহ'লে আজিলৈ আহিছোঁ। আকৌ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে লগ পাম। আজিলৈ বাই বাই।